নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া জ্ঞানলৈ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ কেইবাটাও মহাত্মা গান্ধীৰ অমৃতবাণী। গতিকে আহকচোন, দেৰি নকৰি ভিডিঅ'টো চাওঁ। মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কাৰণ ঈশ্বৰ স্বৰ্গ বা পাতালত নাই, আছে মানুহৰ অন্তৰত। মহাত্মা গান্ধীয়ে কৈছিলে যে অহিংসাৰ পূজাৰীসকল ভয়াতুৰ লোক নহয়, তেওঁলোক হ'ল মানৱ জাতিৰ ত্ৰাণকৰ্তা। মই একেৰাহে কেইবাদিনো উপবাসে থাকিব পাৰোঁ, কিন্তু ভগৱানক প্ৰাৰ্থনা নকৰাকৈ এদিনো থাকিব নোৱাৰোঁ। ভিডিঅ'টো চাই কেনে পাইছে জনাবলৈ নাপাহৰিব, আৰু যদি ভাল পায় লাইক কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। কিতাপৰ পাতৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে তোমালোকৰ চৰিত্ৰ গঠন কৰি দিব নোৱাৰে। চৰিত্ৰ গঠন আচল জীৱনৰ পৰাহে আহে। প্ৰকৃতপক্ষে তোমালোকৰ নিজৰ ভিতৰৰ পৰাহে চৰিত্ৰ গঠন হ'ব লাগিব। মুদপি স্বামী থকা স্ত্ৰীয়েহে জানে তেওঁৰ সংসাৰত কেনে অশান্তি আৰু ধ্বংসলীলা চলি থাকে। গতিকে আপোনালোকৰ যদি এনে বেয়া অভ্যাস আছে, ত্যাগ কৰিব বুলি আশা কৰিলোঁ। তুমি যি ভাবা, যি কোৱা আৰু যি কৰা, সেইবোৰৰ মাজত যেতিয়া সমন্বয় থাকে, সেয়াই সুখ। তুমি কি কৰিছা সেইটো তাৎপৰ্যপূৰ্ণ কথা নহয়, কিন্তু তুমি যে কিবা কৰিছা সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম। সাজ পোছাকে মানুহক ভদ্ৰ কৰি গঢ়ি নুতুলে, সৎ চিন্তা আৰু সৎ শিক্ষাৰ দ্বাৰাহে এজন প্ৰকৃত ভদ্ৰলোক হ'ব পাৰি। অন্তঃকৰণ পবিত্ৰ নহ'লে পাণ্ডিত্যৰ কোনো মূল্য নাই। শগুন যিমানেই ওপৰলৈ উৰি নাথাকক কিয়, তাৰ চকু সদায় মৰাশৰ ওপৰত। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।